हेलो ভিউয়ার্স ওয়েলকাম টু মাই সেকেন্ড চেনেল মোৰ দ্বিতীয় চেনেললৈ আপোনালোকক সকলোকে স্বাগতম যি কি নহওক আজি আপোনালোকৰ মাজলৈ আহিলোঁ সৰু এখন ভিডিঅ'লৈ ভিডিঅ'ৰ বিষয় হৈছে নেপিয়াৰ খেতি কেনেকৈ কৰিব আপোনালোকে এই সন্মুখত ঘাঁহবিলাক দেখিছে যে এইবিলাক আচলতে নেপিয়াৰ কাটিং লগোৱা হৈছে এইবিলাক সব নেপিয়াৰ কাটিং লগোৱা হৈছে বৰ্তমান যেহেতু সেপ্টেম্বৰ মাহ চলি আছে আপোনালোকে যিসকলে ফাৰ্মিং জগতত ভৰি দিব খুজিছে বা ছাগলী গৰু মহ ভেড়া আদি পুহিব খুজিছে তেওঁলোকে মানে ফাৰ্মিং আৰম্ভ কৰাৰ আগতে আপোনালোকে ভাবিব লাগিব আপোনালোকে ঘাঁহ বনাবই লাগিব সেই ঘাঁহৰ ভিতৰত অন্যতম এটা হৈছে নেপিয়াৰ ঘাঁহ এই নেপিয়াৰ ঘাঁহ খেতি আপোনালোকে কেনেকৈ কৰিব প্ৰথমতে কৈছোঁ যে ঘাঁহটো আপোনালোকে লগাৱাৰ আগতে চহাব লাগিব অৰ্থাৎ হাল বাব লাগিব হাল কেনেকৈ মাৰিব দুটা বা তিনিটা হাল মাৰিলে হ'ব তাৰ আগতে যদি হাৰুৱা মাটি নহয় অলপ DAP সাৰ দিলে হ'ব বা ইউৰিয়া অলপ দিব পাৰে বা গোবৰ সাৰ অলপ দিব পাৰে দুই তিনিবাৰ চহাই ল'ব চহাই কি কৰিব যেটো অগাছা বুলি কয় বা আপোনাৰ অপতৃণ বুলি কয় মানে ব্লেক ঘাঁহ যিবিলাক আছে গছ গছনি যিবিলাক হয় সেইবিলাক মানে একেবাৰে হেক কৰিব লাগিব প্ৰথমতে সেইবিলাক থাকিলে কি এই নেপিয়াৰ ঘাঁহৰ ক্ষতি কৰিব আৰু এই ঘাঁহবিলাক কেনেকৈ ৰুব আপোনালোকে হাৰি কৰি ৰুব তাৰমানে হাৰিৰ পৰা এটা হাৰিৰ পৰা নেক্সট আৰু এটা হাৰিৰ দূৰত্ব হ'ব লাগিব 3 মিটাৰ 3 ফুট মনত ৰাখিব এটা হাৰিৰ পৰা আৰু এটা হাৰিৰ দূৰত্ব হ'ব 3 ফুট আৰু এটা গছৰ পৰা বা এটা কাটিঙৰ পৰা আৰু এটা কাটিং 2 ফুট মান দিলেই হৈ যাব নিশ্চয় আপোনালোকে মোৰ কথাটো গম পালে এনেকৈ আপোনালোকে ৰুব বৰ্তমান যেহেতু মানে আমাৰ ইয়াত পানীৰ দৰকাৰ নাই হাল বাই পেলাই এনেকৈ ৰুই দিলেই হ'ব কোনোমতে মানে ৰুই দিলেই হ'ব পুতি দিলেই হ'ব আৰু নেক্সটত যদি পানীৰ প্ৰয়োজন হয় পিছত পানী দিয়াৰ মানে প্ৰয়োজন হবে কে পানী দিয়াৰ ব্যৱস্থা কৰিব আৰু এটা কথা হ'ল এই নেপিয়াৰ ঘাঁহ এনেকুৱা জায়গাত ৰুব লাগে য'ত পানী ৰৈ নাথাকে বা পানী বহি নাথাকে পানী বৰষুণ পৰিলে পৰক যাতে অতি সোনকালে ওলাই যায় বন্ধুসকল এইখন ভিডিঅ'তে মই আৰু এবিধ ঘাঁহ দেখাইছোঁ এইটো হ'ল সৰগম ঘাঁহ সৰগম সুদান বুলিও কোৱা হয় এইটো হ'ল সৰগম ঘাঁহ এইটো আচলতে মানে প্ৰায় গোটেই বছৰ হয় মানে বেছি ঠাণ্ডা নহ'লেও হয় আৰু বেছি মানে বৰষুণ পৰিলেও এইটো ঘাঁহটো সিমান নাবাঢ়ে মানে বৃদ্ধিটো কম হয় এইটো ঘাঁহ সম্পৰ্কে নিশ্চয় আপোনালোকে এটা ভিডিঅ' পাইছে আগত পৰৱৰ্তী সময়ত আৰু ভালকে ভিডিঅ' দিয়া হবে এই ঘাঁহৰ বৈশিষ্ট্য পৰৱৰ্তী সময়ত ভালকে জনাই দিব থ্যাংক ইউ বন্ধুসকল যোৱাৰ আগত এটা ৰিকুৱেষ্ট কৰিছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ পৰা যদি কোনোবাই কাটিং ল'ব বিচাৰিছে মানে নেপিয়াৰ ঘাঁহৰ কাটিং আপোনালোকে পাই যাব 2ৰ পৰা 3 টকাৰ ভিতৰত এই ঘাঁহৰ কাটিং পাই ইয়াত কাটিঙৰ বাবে যি ঘাঁহ লাগে মানে মেইন ঘাঁহটো লাগে সেইটো ইয়াতে আছে ৰেডি হৈ আছে যিসকলে বিচাৰিব কাইণ্ডলি যোগাযোগ কৰিব নিশ্চয় আপোনালোকক দিয়া হ'ব দামটো হ'ব 2ৰ পৰা 3 টকা মানে যিসকলে ঘৰত আহি লৈ যাব তেওঁলোকক 2 টকাত দিয়া হ'ব আৰু যদি মানে কোনোবাই বেলেগ ঠাইত ল'ব খুজিছে সেইমতে মানে খৰচটো এড কৰা হয় থ্যাংক ইউ